নমস্কাৰ এই ৰংঘৰ চেনেলৰ তৰফৰ সকলোকে আন্তৰিক শুভকামনা যাচিছোঁ। জীয়াভৰলীৰ পাৰৰ মিচিং গাঁও পৰভঙাত আমি আহিছোঁ। ফাগুন মাহৰ প্ৰথম বুধবাৰে অনুষ্ঠিত কৰা হয় আলি আই লৃগাং। কৃষিভিত্তিক এই উৎসৱত মিচিংসকলে বিভিন্ন প্ৰকাৰে পালন কৰে। এইটো মৰাংঘৰ, এইটো আচলতে এইটো নামঘৰ। বিভিন্ন অতিথিসকলক ইয়াত আপ্যায়ন কৰা হয়। ইয়াত চাইমদ খোৱা হয়, ইয়াত গাহৰি মাংস আৰু বিভিন্ন ধৰণৰ মানে খাদ্য সামগ্ৰী ইয়াত তৈয়াৰ কৰি ইয়াতে খোৱা হয়। এয়া আমাৰ পৰভঙা মিচিং গাঁও আজি আলি আই লৃগাং উপলক্ষে এই নামঘৰ, এইটো মৰংঘৰ বুলি কয়। মৰংঘৰ নহয় জানো? মৰংঘৰ। ইয়াতে চাইমদ বনাই আছে আৰু ভাজি আছে মাংসত দিবৰ কাৰণে। ইয়াত যে আপোনাৰ যিটো এইটো মৰংঘৰ, ইয়াত মানে আলহীসকলক অভ্যৰ্থনা কৰা হয় নেকি? ইয়াত কি কৰে? এইটো আমাৰ বুলি কয়। ইয়াতে মানে শস্যবিলাক আমি শিকিছোঁ। আলি আই লৃগাং মিচিংসকলৰ প্ৰধান উৎসৱ। ফাগুন মাহৰ প্ৰথম বুধবাৰত এই উৎসৱ পালন কৰে। কৃষিকাৰ্যৰ শুভ আৰম্ভণি কৰাৰেই এই উৎসৱৰ প্ৰধান লক্ষ্য। এইটো খাদ্যৰ ঘৰ। মিচিং যুৱতীসকলে, মহিলাসকলে আৰু তেওঁলোকে খাদ্য প্ৰস্তুতিৰ কাৰণে লাগি আছে। এই মেচেকা পাত, এই পাতেদি গাহৰি মাংস বনোৱা হয়। কওকচোন আপুনি এই খাদ্য প্ৰস্তুত সম্পৰ্কে। আমি আলি আই লৃগাঙত গাহৰি মাংস মেচেকি পাত দি খাওঁ। তাৰপিছত এতিয়া আমি জলকীয়া চাফা কৰি আছোঁ। জলকীয়া খুন্দি মেলি আকৌ মেচেকি পাতত মিলাই পেলাই লগাম। কেনেকুৱা লাগিছে আপোনাৰ আজিৰ দিনটো? কেনেকুৱা লাগিছে? আলি আই লৃগাঙৰ কাৰণে আমি এইটো জলকীয়া খান্দি বনাবৰ কাৰণে জলকীয়া খুন্দি আছোঁ। এই দিনটো চাগে আপোনালোকে বছৰটোত কেতিয়া আহে লাগে মনটো বিৰাট ফূৰ্তি থাকে। তেনেকৈ ভাবি থাকে আৰু আজি ভালকৈ উৎসৱ কৰিম আৰু। এয়া এগৰাকী জলকীয়া চাফা কৰিছোঁ। জলকীয়া চাফা কৰি আছে। ঠিকে আছে, আপোনালোকৰ শুভেচ্ছা থাকিল। আমি পোনে পোনে পৰভঙাৰ পৰা জীয়াভৰলীৰ কাষৰুৱা বালিগাঁৱলৈ আহিলোঁ। এই বালিগাঁৱতে আপোনালোকক দেখুৱাম গোমৰাট শৰ্মা। চাওকচোন। মোৰ পিছফালে গোমৰাট নৃত্যৰ প্ৰস্তুতি চলিছে। মোৰ পিছফালে দেখিবলৈ পাইছে গোমৰাট নৃত্য আৰম্ভ হৈছে।
Yo